हेलो नमस्कार आज आमी KR एसोसिएट जी माने सीमेंट फैक्टरी कोम्पानी गैलेक्सी सीमेंट आमी तक उपस्थित आसो और इयारे विभिन्न धৰণৰ दल संगठনৰ মানুহ আছে আৰু আজি আমি দুৰ্ভাগ্য বিষয় জনাব বিচাৰিছো যে যোৱা কালি ৰাতি প্ৰায় 11-12 বজাত মানে ৰাতি এই RK एसोसिएट जितु माने सीमेंट फैक्टरी आছিলে সেই सीमेंट फैक्टरी আমাৰ কাৰ্বি সম্প্ৰদায়ৰ কৰ্মচাৰী মই নামকেইটা কৈ দিছো সাৰহুন তেৰাং तार पिছত प्रताप सिंह तेरन एप्रिलसन इंहि और सारचिराम हानसे तार पिছত आपुनार आतुर क्रामसा और किरी रोंगफार और ओवे रोंगपी आगस्टिन टिमुंग तेलुকক प्राय 7 जन लोকক बहुत गुरुत्वभावे प्रसार करे और इयात जी मालिक पक्ष और इयात जी ठिकादार काम करी आसिले बुबुल आली ने कि तेखर नामतो बहुत बेयाके तारमाने आमार कार्बी लड़ाखिनिक मारधर करिले तार कारणे आमी खुबे दुख पाइছো और गरिहना दिसो ए फैक्टरीটো আজি आमी तला लगाइ दिसो गुटे फैक्टरी RK एसोसिएट जितु तला माने जितु फैक्टरी आछि सीमेंट फैक्टरी गैलेक्सी सीमेंटर फैक्टरी आमी गुटे तला मारि दिसो जेतियाলৈকে এই जितु राति घटना जितु होल मारपिट होल जितु जेतियाলৈকে हे घटनाটো मीमांसा নহয় जेतियाলৈকে मालिक पक्षय आमार सहित आलोचना नकरे बा कथा आमार লগত आलोचना नकरे तेतियाলৈকে এই तला बंध कार्यसूची অব্যাহত থাকিব और तला खुलिब নোৱাৰিব যদি ভুলতে যদি তেওঁলোকে এই ফ্যাক্টরি আমি যোৱাৰ পিছত যদি তলা যদি তেওঁলোকে খুলি পেলাই যদি কাম কৰিবলৈ যদি চেষ্টা কৰে তেতিয়া হলে পৰৱৰ্তী সময়ত তেওঁলোকৰ বিৰুদ্ধে কঠোৰ ব্যৱস্থা লোৱা হ'ব আৰু আমি এটো কথা ক'ব বিচাৰিছো যে বাৰম্বাৰ এই এলেকাত যিবিলাক ফ্যাক্টৰি আছে সেই ফ্যাক্টৰি হয় ইলিগেলি তেওঁলোকে প্লান বহাই পেলাই তেওঁলোকে বিভিন্ন ধৰণৰ ফ্যাক্টৰি বহাই পেলাই কাম কৰিছে আৰু তাতে আমাৰ ট্ৰাইবেল লৰছলিখিনিক ইউজ কৰা হৈছে আৰু ইয়াতে যেটো বিনিময়ত তেওঁলোকে কাম কৰা বিনিময়ত তেওঁলোকে মজুৰি বিচাৰি গৈছিলে ঠিকাদাৰৰ ওচৰত মজুৰি বিচাৰি গৈছিলে আৰু সেই মজুৰি বিচাৰিবলৈ যাওঁতে তেওঁলোকে মালিক পক্ষই সেই লড়াখিনিক আমাৰ কাৰ্বি লড়াখিনিক 7 জনকৈ লড়াক বেয়াকৈ মাৰধৰ কৰিলে গতিকে আমি আৰু খুব 3 জন খুব ইনজুৰ হৈছে 3 জন লড়া খুব বেয়াকৈ ইনজুৰ হৈছে আৰু বাকি লড়া আমাৰ গুৱাহাটী হেমটুনত ৰখা বুলি আমি এটা সূত্ৰ যোগে আমি জানিব পাৰিছো কিন্তু কিমান সত্য আমি নাজানো কিন্তু আজি আমি প্ৰায় এতিয়া টাইম বাজিছে 4:17 বজাত 4:30 মানত আমি 4টা মানত আমি তলা বন্ধ কাৰ্যসূচী আমি ৰাখিলো আৰু এতিয়া আমি থানালৈ গৈ আছো আৰু থানাত অলৰেডি 2 জন লোকক এৰেষ্ট কৰি থৈ দিয়া বুলি আমি জানিব পাৰিছো গতিকে আমি সকলো দল সংগঠনৰ লোকসকল আছে তেওঁলোকৰ লগত আমি যেটো জোৰাবাদ যেটো মানে আউটপোষ্ট আছে তালৈকে আমি গৈ আছো আৰু আমি পৰৱৰ্তী সময়খিনি আপডেটখিনি দি থাকিম ধন্যবাদ।